নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অসমৰ চবিকুল। এইটো আমি নাহানলগন পৰা আজি গুৱাহাটী লৈ যাম। চাব আপোনালোকে পৰা ভিডিঅ'টো চাবলৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো ইটানগৰ ৰেল ষ্টেচন হয়, মানে নাহানলগন হয় ইটানগৰ। ৰাতি ভিউ চাওক আপোনালোকে, কি মজা। আমাৰ ৰাতি 8টা বজাত ট্ৰেইন আছে, তো আমি ট্ৰেইন ষ্টেচনত আহিলোঁ। অলপ পিছত উঠিম আৰু গুৱাহাটী লৈ যাম। চাওক কি হয়, আপোনালোকে ভিডিঅ'টো চাই থাকোঁ। 57 না 8 7 ভিতৰত সোমাই আছোঁ। সোমাই এইটো ডাব্বা হয়, তো সোমাই আহিলোঁ আমি। এইটো আমাৰ কিমান আছিল? ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ। এইটো আমাৰ ট্ৰেইন, এইটো আমাৰ ডাব্বা। এইটো মোৰ চিট পৰিছে। তলত কিছু ধৰিব মই ট্ৰেইনটো চাব আপোনালোকে পূৰা। ফাইনেলি আহি পেলাই আমি কামাখ্যা ৰেল ষ্টেচন, এইটো 3টা বজাত পাই গ'লোঁ আমি ৰেল ষ্টেচন। এতিয়া চাওক ইয়াৰ পৰা ঘৰলৈ যাম, কি হয় কৰবা গাড়ীত উঠি চাই থাকিব আপোনালোকে। কিন্তু ৰাতি ভিউ চাওক কামাখ্যা ৰেল ষ্টেচন। এইটো আমি খোজকাঢ়ি গৈ আছোঁ। চাওক এটা মানুহ নাই, আমি দুইজনেই গৈছোঁ খোজকাঢ়ি ডাইৰেক্ট। আমি দুইজনে পূৰা খোজকাঢ়ি গৈ আছোঁ, পূৰা ঠাণ্ডা ইফালে পূৰা পিন্ধি। এইটো আমি মেইন ৰাস্তা দি খোজকাঢ়ি গৈ আছোঁ। এইটো চাওক এটা মানুহ নাই, আমি 3জনে গৈ আছোঁ পূৰা। আমি জালুকবাৰী পাই গ'লোঁ। এইটো আমি জালুকবাৰীত আছোঁ। এবাৰ চাওঁ, ইমান ৰাতি গাড়ীটো নাপাওঁ আমি। এতিয়া 4টা বাজে। চাওক কি হয়। এইটো চাওক আপোনালোকে, ৰাতিৰ জালুকবাৰী হয় এইটো। ৰাতিৰ জালুকবাৰী হয়, মজা লাগিছে ৰাতি আহি।